নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিএড এডমিশ্যন 2025 বৰ্ষৰ যে একাডেমিক কেলেণ্ডাৰ আছিল সেই পাব্লিছ কৰা হৈছে। এতিয়া আপোনালোকে এই কেলেণ্ডাৰ জৰিয়তে এক্সাম কেতিয়া হ'ব, নোটিফিকেশ্যন কেতিয়া ওলাব আৰু ৰিজাল্টসমূহ কেতিয়া দিয়া হ'ব বিএড এডমিশ্যন 2025 বৰ্ষ সেই বিষয়ে জানিব পাৰিব। ইয়াত কৈছে যে 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰলৈকে যিখিনি কাৰ্যক্ৰম হ'ব বিএডৰ সকলো দি দিয়া হৈছে, গতিকে আপোনালোকে চাব পাৰিব। তাতে উল্লেখ কৰিছে কেতিয়া আপোনালোকৰ এক্সাম আৰু নোটিফিকেশ্যন আউট হ'ব। ইয়াত আপোনালোকৰ প্ৰথম কৈছে যে জানুৱাৰী 1 তাৰিখৰ পৰা 31 জানুৱাৰীলৈকে উইণ্টাৰ ছেমিষ্টাৰ ব্ৰেক হ'ব। 1 ফেব্ৰুৱাৰীৰ পৰা বিএড ছেকেণ্ড ছেমিষ্টাৰ আৰু 4th ছেমিষ্টাৰ ক্লাছসমূহ আৰম্ভ হ'ব। 30 এপ্ৰিলত আপোনালোকৰ বিএড কমন এণ্ট্ৰেন্স টেষ্ট 2025 বৰ্ষৰ নোটিফিকেশ্যন আউট হ'ব। অৰ্থাৎ 2025 চনৰ 30 এপ্ৰিলৰ দিনা আপোনালোকৰ বিএড কমন এণ্ট্ৰেন্স টেষ্ট 2025 বৰ্ষৰ যিখন নটিচ আছে, নোটিফিকেশ্যন আছে, গাইডলাইন আছে, সেইবোৰ আপোনালোকৰ পাব্লিছ হ'ব 30 এপ্ৰিলৰ দিনা। তাৰপিছত ফাৰ্ষ্ট উইকৰ মে আপোনালোকৰ বিএড ছেকেণ্ড ছেমিষ্টাৰ ক্লাছসমূহৰ টেষ্ট হ'ব। 30 মে'ত আপোনালোকৰ বিএড ছেকেণ্ড ছেমিষ্টাৰ ক্লাছবোৰ শেষ হ'ব। তাৰপিছত জুনত আপোনালোকৰ 4th ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ শেষ হ'ব এক্সাম। তাৰপৰা 12 জুলাইত আপোনালোকৰ বিএড কমন এণ্ট্ৰেন্স টেষ্টৰ এক্সাম হ'ব। অৰ্থাৎ 12 জুলাই দিনা এইবুলি এক্সাম ডেট দিয়া হৈছে। 12 জুলাই দিনা এক্সাম হ'ব। হয়তো সাল সলনি ঘটাবও পাৰে পিছত, কিন্তু আপোনালোকৰ 12 জুলাই দিনা এক্সাম ডেটটো দিয়া হৈছে। তাৰপিছত ৰিজাল্টটো আপোনালোকৰ খুব বেছি এসপ্তাহৰ পিছতে ৰিজাল্ট দিয়া হয়। বিএড কমন এণ্ট্ৰেন্স টেষ্ট 2025 বৰ্ষৰ ৰিজাল্টটো তেনেকৈ এসপ্তাহৰ পিছতে দিয়া হ'ব। হয়তো 12 পিছত 20 বা 23 জুলাই মানত আপোনালোকৰ বিএড কমন এণ্ট্ৰেন্স টেষ্টৰ ৰিজাল্ট দিয়া হ'ব। আৰু 5 আগষ্টৰ পৰা বিএডৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ক্লাছসমূহ আৰম্ভ হ'ব বুলি উল্লেখ কৰিছে। গতিকে ডেট হয়তো সলনি হ'বও পাৰে বা সলনি নহ'বও পাৰে, কিন্তু কিছুমান কিবা থাকিলে ডেট সলনি কৰা হয়। কিন্তু যিকেইটা ডেট দি আছে সেইকেইটা ডেটৰ মতে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এডমিশ্যনবোৰ হ'ব।